হাই ফ্রেন্ডস, হিমান্ত মামা আমার মুসলমান মানুহৰ কাৰণে কি কৰিছে আৰু কি কৰা নাই সেইটো আমি পিছত দেখুৱাই আছো। আগত হিমান্ত মামাৰ আগৰ তৰফৰ ল'ৰা এটাই কি কৈ আছে সেয়া শুনক। হিমন্ত বিশ্ব শর্মা স্যারে কোনোদিনও মিয়াক করা নাই, কনপঞ্জবি করা নাই। সি যি কৰিছে ভালে কৰিছে। আমাৰ গাঁৱত সোমালে প্ৰত্যেক ঘৰে ঘৰে ঘৰ পাব। শুনিলেনে? হিমান্ত মামাৰ নাম গুণ বহুত গাই আছে। চাগে হিমান্ত মামাৰ আগৰ তৰফৰ ল'ৰাই হ'ব চাগে। আৰু হিমান্ত মামা কি কৰিছে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে সেয়াও আপোনালোকে শুনক ভালদৰে। কংগ্ৰেছ দলে সংখ্যালঘু মানুহৰ হৈ মাত মতাৰ আগতে আমি সংখ্যালঘু মানুহখিনিক ৭৫ বছৰ কেনেকে এৰি থৈ আহিলো। মাটিৰ পট্টা নিদিলো, চৰৰ মাটি জৰীপ নকৰিলো, ভাল ঘৰ এটা নিদিলো, ভাল স্কুল এটা নিদিলো, ভাল জীৱন এটা নিদিলো। শুনিছেনে? মিছা কথাৰ এটা সীমা থাকিব লাগে। হিমান্ত মামা নিজে কৈ আছে যে আমাৰ মুছলমান মানুহৰ কাৰণে ভালকৈ এটা কাম কৰা নাই। আৰু সি চামচাটোৱে কি কৈ আছে, হিমান্ত মামা এন কৰিছে, তেন কৰিছে, অমুকক ঘৰ দিছে, তমুকক ঘৰ দিছে। চাকে নিজে এটা ঘৰ পাইছে, পাই পিনে কি ডাঙৰ ডাঙৰ মিছা কথা কৈ আছে। আৰু হিমান্ত মামা কি ক'লে শুনিছে আপোনালোকে। তো ভিডিঅ' এটা শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলত ফাৰ্ষ্ট চাই আছে, হাই ফ্ৰেন্ডস, হিমান্ত মামা আমাৰ মুছলমান মানুহৰ কাৰণে কি কৰিছে আৰু কি কৰা নাই সেইটো আমি পিছত দেখুৱাই আছো। আগত হিমান্ত মামাৰ আগৰ তৰফৰ ল'ৰা এটাই কি কৈ আছে সেয়া শুনক। হিমন্ত বিশ্ব শর্মা স্যারে কোনোদিনও মিয়াক করা নাই, কনপঞ্জবি করা নাই। সি যি কৰিছে ভালে কৰিছে। আমাৰ গাঁৱত সোমালে প্ৰত্যেক ঘৰে ঘৰে ঘৰ পাব। শুনিলেনে? হিমান্ত মামাৰ নাম গুণ বহুত গাই আছে। চাগে হিমান্ত মামাৰ আগৰ তৰফৰ ল'ৰাই হ'ব চাগে। আৰু হিমান্ত মামা কি কৰিছে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে সেয়াও আপোনালোকে শুনক ভালদৰে। কংগ্ৰেছ দলে সংখ্যালঘু মানুহৰ হৈ মাত মতাৰ আগতে আমি সংখ্যালঘু মানুহখিনিক ৭৫ বছৰ কেনেকে এৰি থৈ আহিলো। মাটিৰ পট্টা নিদিলো, চৰৰ মাটি জৰীপ নকৰিলো, ভাল ঘৰ এটা নিদিলো, ভাল স্কুল এটা নিদিলো, ভাল জীৱন এটা নিদিলো। শুনিছেনে? মিছা কথাৰ এটা সীমা থাকিব লাগে। হিমান্ত মামা নিজে কৈ আছে যে আমাৰ মুছলমান মানুহৰ কাৰণে ভালকৈ এটা কাম কৰা নাই। আৰু সি চামচাটোৱে কি কৈ আছে, হিমান্ত মামা এন কৰিছে, তেন কৰিছে, অমুকক ঘৰ দিছে, তমুকক ঘৰ দিছে। চাকে নিজে এটা ঘৰ পাইছে, পাই পিনে কি ডাঙৰ ডাঙৰ মিছা কথা কৈ আছে। আৰু হিমান্ত মামা কি ক'লে শুনিছে আপোনালোকে। তো ভিডিঅ' এটা শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলত ফাৰ্ষ্ট চাই আছে